Hello my friends, আজিৰ এই ভিডিঅ'টোত আলোচনা কৰা হ'ব আসাম পুলিচৰ অতি গুৰুত্বপূৰ্ণ 5টা গণিতৰ প্ৰশ্ন অথবা ম্যাথছৰ প্ৰশ্ন। সো আপুনি যদি আসাম পুলিচ ABUBৰ বাবে ৰিটেন এক্সামৰ বাবে প্ৰিপাৰেচন চলাই আছে, আপুনি এই ভিডিঅ'টো চাব। আজি হৈছে ডে 2। সো প্ৰথম কোৱেশ্চন হ'ব, আপুনি ইয়াত প্ৰথম কোৱেশ্চন চাব পাৰিছে। কোৱেশ্চন 1, a shopkeeper purchases 15 mangoes for 10 rupees and sells them 10 mangoes for 15 rupees. Thus he earns a profit of মানে কিমান প্ৰফিট কৰিব, প্ৰফিট অৰ্জন কৰিব। সো এছামিছতো ইয়াত দিয়া আছে তলত, আপুনি চাব পাৰে। এজন দোকানীয়ে 15টা আম 10 টকাত ক্ৰয় কৰে আৰু সেইবোৰ 10টা আম 15 টকাত বিক্ৰী কৰে, সেয়ে তেওঁ লাভ অৰ্জন কৰিব। সো আপুনি ইয়াত চাব পাৰিব। প্ৰথমে কি হ'ব, 15টা আম কিমানত বিক্ৰী কৰে, 15টা আম 10 টকাত বিক্ৰী কৰে। তাৰ পাছত কি কৰে, 10টা আম 15 টকাত বিক্ৰী কৰে, 10টা আম 15 টকাত বিক্ৰী কৰে। মাই ফ্ৰেণ্ড, প্ৰথমে আপুনি আমৰ সংখ্যা সমান কৰি ল'ব। ঠিক আছে, আমৰ সংখ্যা সমান কৰিব হলে কি কৰিব লাগিব, ওপৰত আছে 15 এণ্ড তলত আছে 10। একে নহয়, আমৰ সংখ্যা সমান কৰিব হলে 15ক কি কৰিব লাগিব, 15ক 10ৰে পূৰণ কৰিব লাগিব। হা, ইফালে 10ৰে পূৰণ, ইফালে 10ৰে পূৰণ। তাৰপিছত 10ক কি কৰিব লাগিব, 150 কৰিব গ'লে 15ৰে পূৰণ কৰিব লাগিব, এতে 15ৰে পূৰণ কৰিব লাগিব। সো কি হ'ল, 150 100, তাৰপাছত 150 100, 15 into 15 কিমান হয়, 225। সো আপুনি ইয়াত চাব পাৰিছে লাভ কিমান হৈছে, লাভ কিমান হৈছে 125। সো পাৰ্চেণ্টেজত হলে কি হ'ব, 100 হ'ব তলত 125। সো কি হ'ব, 125% লাভ হ'ব। সো কাৰেক্ট অপশ্যন কোনটো হ'ব, কাৰেক্ট অপশ্যন ইয়াত আছে, ডিত আছে 125%। সো ডি অপশ্যনটো কাৰেক্ট হ'ব মাই ফ্ৰেণ্ড। সো আপুনি এনেকুৱা প্ৰশ্ন আহিলে আপুনি কৰিব পাৰিব। সো নেক্সট কুৱেশ্যন হৈছে A, B, C can complete a piece of work in 16, 6 and 12 days respectively. Working together they will complete the work in, তলত আপুনি অসমীয়াত চাব পাৰে, A, B আৰু C ক্ৰমান্বয়ে 16, 6 আৰু 12 দিনত কাম এটা সম্পূৰ্ণ কৰিব পাৰে। একেলগে কাম কৰি তেওঁলোকে কামটো সম্পূৰ্ণ কৰিব, কিমান দিনত সম্পূৰ্ণ কৰিব, এতিয়া প্ৰশ্নটো সুধিছে। প্ৰথমে আপুনি A কিমান দিনত কামটো সম্পূৰ্ণ কৰে, ইয়াত A চাব পাৰে, 16 দিনত সম্পূৰ্ণ কৰে, 16। তাৰপাছত B কিমান দিনত সম্পূৰ্ণ কৰে, 6 দিনত। তাৰপাছত C কিমান দিনত, 12 দিনত। সো আপুনি 16, 6 আৰু 12ৰ লসাগু ল'ব। লসাগু কিমান হ'ব, 48 হ'ব। ঠিক আছে, তাৰপাছত 16ৰে 48ক ডিভাইড কৰিব, কি হ'ব, 16ৰে 48ক ডিভাইড কৰিলে 3 into 16 48, 6 into 8 কি হয় 48, 12 into কি হ'ব, 16ক 3ৰে পূৰণ, 6ক 8ৰে পূৰণ, তাৰপিছত 12ক কি হ'ব, 4ৰে পূৰণ। সো 3 হৈছে এয়াৰ ইফিচিয়েঞ্চি মানে কাৰ্যক্ষমতা, B হৈছে 8 হৈছে বিৰ ইফিচিয়েঞ্চি এণ্ড C হৈছে চিৰ ইফিচিয়েঞ্চি যে 4। সো আপুনি ইফিচিয়েঞ্চি কেইটা যোগ কৰিব, টোটেল ইফিচিয়েঞ্চি কিমান হ'ব, যোগ কৰিলে 3, 8, 4 টোটেল হ'ব কিমান, 15। সো
টোটেল কাম হৈছে কিমান 48 সো 48 কি কৰিব 15 এৰে কি কৰিব ডিভাইড কৰিলে কি হ'ব 3 ৰে ডিভাইড কৰিব 3 16 কিমান হয় 48 and 3 into 5 15 সো এটো কারেক্ট অপশন হ'ব ইমান ডেছত কামটো কমপ্লিট কৰিব সো কারেক্ট অপশন আপুনি ইয়াত চাব পাৰিছে এ অপশন নহয় বি অপশনো নহয় ঠিক আছে সি অপশনটো কারেক্ট হয় মানে 16/5 ডেশ ঠিক আছে সো আশা কৰো আপুনি এই প্ৰশ্নটো বুজি পাইছে সো নেক্সট কোৱেশ্চন হ'ব 1 + 2 + 3 + 4 + ... + 12 ইকুৱেল কিমান হ'ব সো আপুনি ইয়াত এটা সিম্পল ফৰ্মুলা আছে আপুনি এই ফৰ্মুলাটা ফলো কৰি এনেকুৱা যদি যোগ কৰিব দিয়ে আপুনি পাই যাব সো ফৰ্মুলাটা আপুনি মনত ৰাখিব এই ফৰ্মুলাটা হৈছে n whole into n plus 1 divided by 2 আপুনি ইয়াত বহাই দিব ইয়াত আপুনি চাব পাৰিছে 1 ৰ পৰা 12 মানে n কিমান হ'ব n হ'ব 12 তাৰ পাছত n plus 1 2 কিমান হ'ব 12 into 13 by divided by 2 ডিভাইড কৰিলে কি হ'ব 6 গতিকে 6 into কি হ'ব 6 into 13 কিমান হ'ব 6 into 3 কিমান হয় 18 হাতত 1 তাৰ পাছত 6 into 1 equal 6 and 1 কি হ'ব 78 সো কারেক্ট অপশন কি হ'ব 78 সো কারেক্ট অপশন কি হ'ব এ অপশনটো হ'ব কারেক্ট অপশন মাই ফ্রেন্ড সো আশা কৰো এইটো বুজি পাইছে এই প্ৰশ্নটো আপুনি বুজি পাইছে এনেকুৱা প্ৰশ্ন আহিলে আপুনি পাই যাব কৰিব সো আপুনি এই ফৰ্মুলাটা মনত ৰাখিব এই ফৰ্মুলাটো দি এনেকুৱা যিকোনো প্ৰশ্নৰ উত্তৰ সমাধান কৰিব পাৰিব নেক্সট কোৱেশ্চন হৈছে কি কৈছে the average of two number is m if one number is n then other number is ইয়াত কি কৈছে দুটা সংখ্যাৰ গড় যদি m হয় যদি এটা সংখ্যা n হয় তেন্তে আনটো সংখ্যা কি হ'ব মাই ফ্রেন্ড কৈছে দুটা সংখ্যাৰ গড় m ঠিক আছে দুটা সংখ্যাৰ গড় m কৈছে যদি এটা সংখ্যা n হয় এটা সংখ্যা n আনটো সংখ্যা ধৰি লও x ঠিক আছে ডিভাইডেড বাই 2 দুটা সংখ্যাৰ গড় কৈছে m সো মাই ফ্রেন্ড কি হ'ব এবাৰ n plus x equal 2 into m তাৰ পিছত কি হ'ব x হ'ব 2m minus n সো এইটো হ'ব আন সংখ্যাটো কি হ'ব 2m minus n so this is the correct option so correct option ইয়াত কৈছে a নহয় b নহয় c ও নহয় d হৈছে correct option ঠিক আছে মাই ফ্রেন্ড আশা কৰো এইটো আপুনি বুজি পাইছে নেক্সট কোৱেশ্চন 5 ইয়াত দিয়া হৈছে x is to 9 sorry x is to y equal 8 is to 9 so আপোনাক উলিয়াব দিছে কি 5x minus 4y is to 3x plus 2y so আপুনি x ৰ ঠাইত 8 বহাই দিব and y ৰ ঠাইত 9 বহাই দিব so আপুনি বহাই দিলে কি হ'ব 5 into কি হ'ব 5 into x মানে 5 into 8 5 into 8 তাৰ মাইনাস কি হ'ব 4 into y মানে কি হ'ব 9 তাৰ পিছত কি হ'ব is to 3 is to x মানে কি 8 তাৰ পাছত y মানে 2 is to y মানে 9 কি হ'ব ইকুৱেল কি হ'ব 5 is to
5 into 8 কি হয় 48 সৰি 40 তাৰপিছত 4 into 9 কিমান হয় 36 ইছটো কি হ'ব 3 into 8 কিমান হয় এতে পিলাত চিনাব হা 3 into 8 কি হয় 24 তাৰপাছত প্লাস 2 into 9 কিমান হয় 18 সো কিমান হ'ব 40 পৰা 36 গলে কিমান হয় 4 হ'ব তাৰপাছত কিমান হ'ব 24 প্লাস 18 কিমান হ'ব 42 সো কি হ'ব কোটাকটি কৰিলে কি হ'ব 2 into 24 2 into 21 42 so my friend কি হ'ব correct option 2:21 so it is a correct option so আপুনি ইয়াত চাব পাৰিছে correct option A নহয় ঠিক আছে B নহয় C নহয় so D option to হ'ব correct option so my friend এনেকুৱা প্ৰশ্ন যদি আসাম পুলিচৰ ABUB written examত আহে আপুনি কৰিব পাৰিব আশা কৰো so এইখিনিয়ে so daily video চোৱাৰ বাবে আপুনি চেনেলটো সাবস্ক্ৰাইব কৰিব so thank you for watching this video